हेलो गाइस स्वागतम জানাইছো ইনামবাই আইবিএ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনাক দেখুৱাম আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ ইমেইল আইডি লিংক নাই, যদি আপুনি লিংক কৰিব বিচাৰি আছে তেন্তে এই ভিডিঅ'টো অকল আপোনাৰ কাৰণে। বা লিংক আছে আপুনি এতিয়া আপডেট কৰিব বিচাৰি আছে কেনেকৈ আপডেট কৰিব সকলো ডিটেইলছ আমি মোবাইল স্ক্ৰীনত দেখুৱাই দিম। যদি আপোনাৰ ঘৰত 5 বছৰতকৈ সৰু ল'ৰা ছোৱালী আছে, হিহঁতৰ এমপ্লয়মেন্ট আইডি বনাব বিচাৰি আছে আপুনি, তেনেহলে আপুনি এইটো এতিয়া অনলাইনত ঘৰতে বহি বনাব পাৰে। সম্পূৰ্ণ ডিটেইলছ আমি মোবাইল স্ক্ৰীনত স্টেপ বাই স্টেপ দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো পেজৰ লিংক আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে। আপুনি তাত ক্লিক কৰিলে আপুনি এইটো পেজত ৰিডাইৰেক্ট হৈ যাব। ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ ৱেবসাইট হয়। এইটো ৱেবসাইটত আপুনি আহি কিনে আপুনি ইয়াত ফাৰ্ষ্টত আপোনাৰ নাম দিব, তলত আপোনাৰ ফুল এড্ৰেছ দিব, পিছে আপোনাৰ পিন কোড দিব, তাৰ পিছে আপোনাৰ ইমেইল আইডি দিব, মোবাইল নম্বৰ দিব আৰু ইয়াত সাৰ্ভিসটো সিলেক্ট কৰিব। ইয়াত সাৰ্ভিসটো আপুনি কোনটো ফিল আপ কৰিব। আধাৰ কাৰ্ডত কিবা ইমেইল আইডি, ডেট অফ বাৰ্থ সেইবিলাক কৰিব বিচাৰি আছে তেনেহলে আধাৰ সাৰ্ভিস বুলি এইটো দি দিব। তাৰ পিছে তলৰটোত আপুনি ফিল আপ কৰিব। 2 নম্বৰত আপুনি ক্লিক কৰিব মোবাইল ইমেইল আধাৰ লিংক আপডেট, আপুনি এটো দিব। আৰু এটা অপশন আছে ইয়াত যে আমি যে ফাৰ্ষ্টতে আপুনি কৈছিলো যে আপোনাৰ ঘৰত যদি 5 বছৰতকৈ সৰু ল'ৰা ছোৱালী আছে, হিহঁতৰ এমপ্লয়মেন্ট আইডি আপুনি বনাব বিচাৰি আছে, তেনেহলে আপুনি এইটো ঘৰতে বহি বনাব পাৰে। তা আমি আমাৰ ইমেইল আইডিটো আপডেট কৰিম, সেইকাৰণে আমি ইয়াত ক্লিক কৰিম। তাৰ পিছে ইয়াত ফুল এড্ৰেছটো দি কিনে আপুনি ৰিকুৱেষ্ট OTP-ত ক্লিক কৰক। আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP দিয়া হ'ব। OTP-টো আপুনি ইয়াত ফিল আপ কৰিব। কনফাৰ্ম সাৰ্ভিস ৰিকুৱেষ্টত ক্লিক কৰাৰ পিছে আপোনাৰ তলত চাক আৰু এটা ৰেড কালাৰত এটা লিখা ওলাই আহিছে ৰিকুৱেষ্ট সাবমিট সাকসেসফুল, ৰিকুৱেষ্ট ৰেফাৰেন্স নম্বৰ। আমাৰ ৰেফাৰেন্স নম্বৰ দিয়া হৈছে। এই ৰেফাৰেন্স নম্বৰটো আপুনি কপি কৰি ৰাখি দিব। আপোনাৰ এপ্লিকেশনটো ট্ৰেক কৰিব কাৰণে আপোনাৰ এইটো লাগিব। আপুনি ওপৰত চাব পাৰে ক্লিক টু ট্ৰেক ইউৰ ৰিকুৱেষ্ট, আপুনি ইয়াত ক্লিক কৰক। আপোনাক যে ৰেফাৰেন্স নম্বৰটো আমি কৈছিলো যে আপুনি কপি কৰি ৰাখিব, সেই নম্বৰটো আপুনি ইয়াত দি কিনে ফেটছত ক্লিক কৰক। ইয়াত যাওক আপোনাৰ এপ্লিকেশনটো আহি গৈছে। একেবাৰে আমাৰ এপ্লিকেশনটো আহি গৈছে। ইয়াত অফিসটো আহি গৈছে, ওৰাং ষ্টেটাছ পেন্ডিং সকলো ডিটেইলছ আহি গৈছে। এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, যিহঁতৰ দৰকাৰ আছে সিহঁতৰ কাষত শ্বেয়াৰ কৰি দিব।